হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই ভালে আছোঁ। ৰাতিপুৱা উঠাৰ পৰা এতিয়া ডাইৰেক্ট মই পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাককচোন এতিয়া কি কৰোঁ। মই এতিয়া ভাত বহায়ে দিলোঁ আৰু এইপিনেদি মই দালি লৈছোঁ, আলু দুটা লৈছোঁ। এতিয়া বইল দিম ইয়াত। এখেতে কৈছে একদম চিম্পুলকৈ বনোৱা কিবা এটা, সেইকাৰণে মই দালি অলপ আৰু তাৰ লগতে আলু অলপ দি দিম। এই দাইলতে আলু দি দিছোঁ, নিমখ দি দিছোঁ, এই পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ, ইয়াতে মই দি দিম একেলগে। তাৰপিছত কুকাৰ চিটি মাৰিবলৈ দি দিম। ভাত উতলি আছে আৰু এইপিনেদি কুকাৰটো বহাই দিছোঁ। ভাত অলপ পিছত হৈয়ে যাব। এতিয়া 3টা বাজিবলৈ লৈছে। মই ভাত খাবলৈ লৈছোঁ আৰু ভাতৰ লগত আছে আজি কঁঠালৰ মুচিৰ তৰকাৰী, তাৰ লগত চয়াবিন দি বনাইছে বাইদেৱে, আৰু এয়া হ'ল বেঙেনা ফ্ৰাই। আৰু এইপিনে আজি আমাৰ স্কুলৰ ওচৰৰ পৰা এটা আচাৰ লৈ আহিছোঁ, ঘৰতে বনোৱা। যিহেতু মই আপোনাক আগৰ ভিডিঅ'টো কৈছোঁ যে মোৰ ভাল লাগে থলুৱা আচাৰবোৰ, ঘৰতে বনোৱা আচাৰবোৰ বিশেষকৈ লৈ আহিছোঁ। কেনেকুৱা বা হয়, মিক্স আচাৰ বুলি কৈছে। আৰু এয়া ৰিভানৰ ভাত নাখালে অলপমান আছেই, তেনেকৈ থৈ দিয়া আছে। তেন্তে মই এতিয়া ভাতখিনি খাই লওঁ। আৰু ৰিভানক বাইদেৱে খুৱাবলৈ চেষ্টা কৰি আছে। এতিয়া তাৰ টোপনি ধৰিছে, সেইকাৰণে চাগে ভাতখিনি নাখালে ভালকৈ। লৈছোঁ অলপ আচাৰ। আৰু এয়া কঁঠালৰ মুচি, এয়া ভাত। টেষ্টি আছে আচাৰটো। এয়া চাহ খাবলৈ লৈছোঁ। কেক আনিছিলে এখেতে, চাহ খাওঁ এতিয়া। আৰু এইপিনেদি বাবাটোৰ ৰিভানৰ আজি দালিয়া দিম, দালিয়া বনাই থৈছোঁ। ভাত দিনতেই খোৱা হয়, এবাৰেই খোৱা হয়। এতিয়ালৈকে ভাত দিছোঁ ৰাতিপুৱা কিবা অ'টছ বা চাউলৰ গুড়া খালে, দিনত ভাত, ৰাতিলৈ কিবা এটা আপেল পিউৰি মাজতে থাকিব, এনেকৈ আৰু। তাকে আজি সোনকালে হৈ গ'ল, বাবাটো ৰিভান আজি সোনকালে হৈ গ'ল। আৰু মই এইপিনেদি কেৰাহী বহাই দিছোঁ। আলু দুটা ভাজিম। আমাৰ এখেতে ভাত নাখাওঁ বুলিও কৈছে। মই খাওঁ নে নাখাওঁ তাকে ভাবি আছোঁ। ৰাতি আকৌ ভোক লাগিলে কিনো কৰিম সেইটোও ভাবি আছোঁ। আৰু এইপিনে দুটা আলু কাটি লৈছোঁ সৰু সৰুকৈ, আৰু পিঁয়াজ কাটি লৈছোঁ। দুটা ডিম থৈছোঁ, আমলেট বনাম। আৰু এইপিনেদি আটা মঠি পেলাই থৈ দিছোঁ। তেন্তে মই ভাজিকণ বনাই লৈছোঁ দেই। আৰু এতিয়া মই দিম পিঁয়াজ। ভাজিলে আলুখিনি কাটি থোৱা আছিল যে সেইখিনি মই ভাজি দিলোঁ। আৰু এইপিনে দি 4টা আটা লাডু আটা সানি লৈছোঁ ৰুটি বনাবলৈ। এয়া মই ৰুটি বনাই আছোঁ এতিয়া, আৰু এইপিনে আলু ভাজি হৈ গ'ল। সেই আলু ভাজি দুটা লোৱা ফেটি পেলাই পিঁয়াজ কাটি কেৰাহীত দি দিলোঁ। এইপিনেদি অমলেট হৈ গ'ল, আৰু এইপিনেদি আলু ভাজি, ৰুটি 4খন। আমাৰ ৰাতিৰ আহাৰ ৰেডি।
এয়া মোৰ খানা ৰেডি আৰু মোৰ 2খন ৰুটি ভাজি আৰু ডিম আমলেট সিফালে লৈছোঁ চৰিয়াটোত আৰু আমাৰ এখেতৰ কাৰণে ৰুটি কৰি থৈ দিছোঁ তেন্তে মই খাই লওঁচোন দেই তেন্তে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংকছ ফৰ ৱাচিং